So good morning guys, কি খবৰ আশা কৰিছো ভাল সকলোৰে ঘৰতে আছো বৰ্তমান আৰু ফাইনালি আমাৰ যিখন ইকো স্পৰ্ট আছিল এখন আমাৰ ওচৰে ভাইটি এটাই চাবলৈ আহিলে মৰাণৰ হয় ভাইটি নামটো জনাই দিয়া নমস্কাৰ মোৰ নাম দীপাংকৰ গোহাঁই বাকি দীপাংকৰ গোহাঁই চয়েস কৰিছে আপোনাৰ ইকো স্পৰ্টখন বাকি ডিউটিটো ডিব্ৰুগড়তে হয় ন আৰক্ষী বিভাগত ঠিক আছে দিয়া লগ পাই ভাল লাগিল ডিল কৰি ভাল লাগিল দিয়া ভালকে চলাবা ঠিক আছে ভাইটি যাবা ডিল কৰি ভাল লাগিল দিয়া ভালকে চলাবা ঠিক আছে বাই বাই ইকো স্পৰ্ট বাকি ইকো স্পৰ্টখন গ'ল বাকি আৰু আপডেট কি হয় আজি চাওঁ দেখা যাওক কি হয় একদম ধুনীয়াকৈ আপোনাৰ ডাষ্টাৰখনো ধুব লাগে ডাষ্টাৰখনৰ কথা কালি মালিকৰ লগত পাতিলোঁ কৈছে এতিয়া কথাটো পাতি পিছবেলাহে জনাম বুলি কৈছে অলপ দামটো বাঢ়ি গ'ল প্ৰায় এতিয়া আমি যিমান 80,000 খৰচা কৰিলোঁ গাড়ীখনত এতিয়া আপোনাৰ 260 মান প্ৰাইজ হৈ যাব গাড়ীখনৰ চাওঁ এতিয়া তেওঁ কি ৰিজাল্ট দিয়ে পিছবেলালৈ গম পাই যাম বাকি আৰু আজি আপডেট চাওঁ কিবা আহে নেকি নাই আৰু কিবা যায় নেকি দেখা যাওক বাকি যোৱাকালি মাইক্ৰাখনো বুক হৈ গ'ল মাইক্ৰাখনৰ অলপ চলপ স্পেচ আছিলে এতিয়া মালিকে মাৰি মেলি ল'ব লাগিব সেই হিচাপতে মাইক্ৰাখনো বুক কৰিলে আৰু বাকি আপডেটবিলাকতো আপোনালোকে জানে সেইফালে জেষ্ট এখন আছে টাটা টিয়াগো এখন আছে টিয়াগোখন মই সেই কালাৰটোৰ কাৰণে বহুত মানে চইচ নকৰে যদি কাৰোবাৰ সেই কালাৰটো ভাল লাগিছে লওঁ বুলি ক'লে সেই গাড়ীখন মই একদম মোলে উলিয়াই দিম আপোনালোকক পূৰা 2 লাখত দি দিম সেইখন গাড়ী যদি লওঁ বুলি কয় সেইখন আপোনালোকে 2 লাখত লৈ যাওক এইখন 170 এখন 145 আৰু বাকি আপোনাৰ এখন আছে আপোনাৰ 225 আপোনাৰ মাৰুতি সুজুকি ৱেগনাৰ এখন বাকি এখন জেন ষ্টিলো হয় এখন লোহা ভাগো হয় এখন ল'বলৈ হ'লে লোহাক আপুনি কন্টেক্ট কৰিব লাগিব এখন 2008 মডেল হয় লোহাই আপোনাৰ প্ৰায় 85,000 মানত গাড়ীখন কিনি আনিছে হি 99 লগাইছে ইনক্লুডিং ট্ৰান্সফাৰ টকা 10,000 থাকিব লাগিব ন মানটো আৰু সেই লাষ্ট টাইমত এতিয়া সাৰ্ভিসিংও কৰিলে গাড়ীখন 99 লগাইছে এখন ইনক্লুডিং ট্ৰান্সফাৰ বাকি আৰু আজি আপডেট কি হয় চাওঁ কিবা আহে নে কিবা যায় নে ভিডিঅ'টো এণ্ডিঙলৈকে চাই থাকিলে গমেই পাব এতিয়া ৰাতিপুৱাৰ পৰা সিহঁতৰ লগতে লাগি আছিল কাষ্টমাৰ কেইজন আহিছিলে পেমেণ্ট পাতি কৰোঁতে মেলোতে অলপ টাইম লাগিলে তাৰপিছত আপোনাৰ আমাৰ আভিয়া এতিয়া চাহপানী খালা না বেটা চাহপানী খালা বৰ চাহ ছোৱালী দেই আমাৰ এজনী যে বৰ চাহ ছোৱালী বোলে পৰি বাইদেউ এইবোলে আমাৰ মামী ভাত হ'লনে ভাত হৈছে মামা ভাত হ'লনে দিয়ক এতিয়া খাই বৈ লওঁ বাকী দেখাই আছোঁ আপোনালোকক কি হৈ আছে হয় নাই চালি হয় হয় তো গাইজ ঘৰৰ পৰা অকণমান ওলাই মেলি আহিছোঁ এতিয়া আপোনাৰ আৰু অলপ আগত দেখা পালে আমাৰ যিখন হণ্ডা চিটি আছিল হণ্ডা চিটিখন আমি ফাৰ্ষ্ট টাইমৰ কাৰণে আপোনাৰ জীৱন জিন্দাবাদৰ মানে গাড়ী কি বুলি কয় লোনত দিবলৈ লৈ আহিছোঁ মানে ফাইনেন্স কৰি দিবলৈ লৈ আহিছোঁ আৰু মই তাত কোনো ধৰণৰ মাথা মৰা নাই ডাইৰেক্ট মালিকক ক'লোঁ যে দাদা আপুনি যেনেকুৱা ধৰণে গাড়ীখন নিব পাৰে কালি মই একাউণ্টত পইচা সোমালে হ'ল ফাইনেন্সৰ এইখিনি মানে মাথা মাৰি দিবলৈ অকণমান দিগদাৰী পাওঁ খৰচাখিনি কথা সিহঁতি নিজেই জানি লওক নিজেই কৰক যিমান যিটো খৰচা ভেলুৱেশ্যনৰ খৰচা ফাৰ্ষ্ট পাৰ্টি ইঞ্চুৰেঞ্চৰ খৰচা চব মালিকে কৰি আছে নিজেই মানে ফাইনেন্সটো কৰি তেওঁ পইচাটো মোক দিব আৰু সেইকাৰণে আজি আপোনাৰ অকণমান আগত দেখা পালে ভাইটি এটা আহিলে গাড়ীখন ভেলুৱেশ্যন কৰি উলিয়াই আনিলে মানে ভেলুৱেশ্যন কৰি নিছে আৰু 7-8 দিনৰ ভিতৰত গাড়ীখন আমাৰ ঘৰৰ পৰা ওলাই যাব হণ্ডা চিটিখন তো সেয়াই যদি ফাৰ্ষ্ট টাইমৰ কাৰণে এনেকৈ এবাৰ ফাইনেন্সত ওলাই যায় কোনোবাই কৰোঁ বুলি ক'লে নিজেই ফাইনেন্স কৰাই লওঁ বুলি ক'লে পাৰিব আৰু কিন্তু যোৱাটো দাদাজন অহাই নাই গাড়ীখন চাবলৈ মোৰ কনফিডেঞ্চতে গাড়ীখন কেনেকুৱা আছে কি কথা সুধিলে বাকী ভিডিঅ' চালে তো তেনেকৈ মানে তেওঁ ডাইৰেক্টলি বুক কৰিলে 50,000 দি বাকী এতিয়া আপোনাৰ ফাইনেন্সত গাড়ীখন উলিয়াই নিব ডাইৰেক্ট নিয়া দিনাহে আহিব বোলে বাকী যি কি নহওক ধুনীয়াকৈ ফাইনেন্সটো হৈ মেলি গাড়ীখন ওলাই গ'লেও হওক আৰু সেয়াই কামনা কৰিছোঁ বাকী এতিয়া আপোনাৰ ওলাই মেলি আহিছোঁ আমি অকণমান মৰাণ টাউন ফালে তাৰপিছত আপোনাৰ যিখন আপোনাৰ কি গাড়ী আছিলে যিখন আমাৰ ডাষ্টাৰখন আমি বনাই আছিলোঁ এইখন এতিয়া আপোনাৰ অকণমান লৈ মেলি ওলাই আহিছোঁ অকণমান টাউন ফালৰ পৰা আহোঁ তাৰোপৰি মানে ইয়াৰ কেছটো কি হ'ল এইখনৰ বাজেট আছিল 2 লাখ আমি ফাৰ্ষ্ট টাইমত লৈ আহিছিলোঁ 2 লাখত যিজনে মানে বুক কৰিছিলে সেই দাদাজনৰ মানে কাৰ্বি আংলঙৰ আছিলে কাৰ্বি আংলঙৰ দাদাজনৰ মানে বাজেটটো 2 লাখে আছে আৰু গাড়ীখনৰ এতিয়া আমিতো 80,000 টকা দি বনালোঁ গাড়ীখন তাত এতিয়া আপোনাৰ মানে আমি প্ৰায় 160 মান গাড়ীখন 260 মান গাড়ীখন এতিয়া মানে ভেলু লগাব লাগিব তেতিয়াহে আমাৰ গাড়ী মূলটো ওলাই আহিব ইয়াত সেইটো কাৰণে আমি এতিয়া 260 লগাবলগীয়া হৈছে 260 লগালে তেওঁ ল'ব নোৱাৰিব 2 লাখে বাজেট আছিলে তো সেইটো কাৰণে কৈছে দাদা মই নোৱাৰিম ঠিক আছে একো নাই দিয়ক আমি এতিয়া 260 এই গাড়ীখন মানে আমি এতিয়া ডিল কৰিব লাগিব তো আপোনালোকেও যদি কোনোবা ইন্টাৰেষ্ট হয়
এই গাড়ীখনৰ প্ৰতি আপোনাৰ 260 আপোনালোকে ল'ব পাৰিব ডাষ্টাৰখন বাকীখিনি দেখাই আছোঁ বাহিৰটো প্ৰথমতে ডিজেল অকণ ভৰাই লৈছোঁ আৰু আমাৰ আভিয়ে চাওমিন খাই খুব ভাল পায় আজি বোলে চাওমিন খাবলৈ ওলাই আহিছে কেনেকৈ বহিছে চাওক আমৰেষ্টটোত আমৰেষ্ট থকা গাড়ী এনে তাই তেনেকৈ বহে পৰিয়ে কি খাবা আজি চাহ পানী জেলেপি আভিয়া কি খাবা চাওমিন ফুচকা লৈ আহিছে বাপৰে আভিয়া 1 টকা লৈ আহিছে বোলে চাওমিন খাব বোলে বাকী বলক গাড়ীখনৰ বডি সাইডটো খুব ধুনীয়াকৈ দেখুৱাম গাড়ীখন খুব ধুনীয়াকৈ নুলো ইণ্টেৰিয়ৰটো বহুত বঢ়িয়া হৈ আছে তো আপোনালোকে লওঁ বুলি ক'লে এইখন গাড়ী ল'ব পাৰিব আমি দাম লগাই আছোঁ 260 আৰু চলিলে গম পাই এতিয়া 66ত আনিছিলোঁ 67 মই 1000 মান চলাইছোঁ গাড়ীখন বাকী মিউজিক চিষ্টেম কোম্পানী ফিটেড আছে এচি খুব ধুনীয়া ৰানিং হৈ আছে গাড়ী ইণ্টেৰিয়ৰ বহুত বঢ়িয়া হৈ আছে আৰু লাইট কণ্ট্ৰল এইবিলাক দেখা পাইছে ন 4টা পাৱাৰ উইণ্ডো চুইচ বাকীখিনি দেখাই আছোঁ বাহিৰটো দেখাই দিছোঁ ভিতৰখিনি অলমষ্ট মই দেখুৱাই দিলোঁ খুব আহল বহল চিট আমৰেষ্টত এনেকৈ পোৱালি লোৱা যদি আপোনাৰ ঘৰত আছে ধুনীয়াকৈ বহিব পাৰিব বাকী আগফালটো অকণমান আগত গৈ বাহিৰটো ধুনীয়াকৈ দেখাই আছোঁ বলক গাড়ীৰ ভিতৰৰ বস্তুখিনি অলমষ্ট দেখিলে আপোনালোকে বাকী বাহিৰটো মই পটাপট দেখাই দিছোঁ বডিটো কেনেকুৱা হৈছে গাড়ীখনৰ লুক ভাইজত চাওক বহুত বঢ়িয়া চিকচিকীয়া হৈছে তেল ডিপুত তেল ভৰাওঁতে বাইদেউগৰাকী সুধিছে বোলে গাড়ীখন নতুন নেকি বোলে নহয় বোলো ধুই আনি দিছোঁ আজি ধুই দিলে খুব ধুনীয়া হৈ যায় মানে ধূলি চুলি পৰি থাকিলে লেতেৰা লাগে গাড়ীখন দেখিবলৈ লুকছ ভাইজত বহুত বঢ়িয়া হৈ আছে চাওক আপোনালোকে লওঁ বুলি ক'লে চাওক যোগাযোগ কৰক স্ক্ৰীণত যিটো নাম্বাৰ লাগি আছে ইয়াত ডাষ্টাৰ লগো লাগি আছে 01BF4581 গুৱাহাটী নাম্বাৰ হয় অনাৰ হ'ল 3rd দামটো কিবা এটা মিলাই দিম আমাৰ মূলটো উঠাবলৈ ট্ৰাই কৰি আছোঁ 260 ইনক্লুডিং ট্ৰান্সফাৰ আৰু এলয়টো চাওক খুব ধুনীয়া এক্সট্ৰা এলয় লগোৱা হয় অকণমান বাহিৰলৈ ওলাই থাকে অকণমান টায়াৰকেইটা ইমানো ভাল নহয় ইমানো বেয়া নহয় চলিব এই বছৰটো অলমষ্ট বাকী কালাৰ কম্বিনেশ্যন বুলিবলৈ খুব ধুনীয়া হৈ আছে কি ওপৰৰ ৰুফটো আপোনালোকক দেখুৱাই দিছোঁ ৰুফটো খুব ধুনীয়া হৈ আছে বাকী এইটো চাইডৰ পৰা চাবলৈ গ'লে গাড়ীখন লুক ভাইজত এনেকুৱা ধৰণৰ বেক চাইডৰ প্ৰফাইলটো এনেকুৱা ধৰণৰ দেখিবলৈ আৰু ডিকিটো খুব ধুনীয়া ডাঙৰ স্পেচ এটা আছে এটা আপোনালোকে বস্তু ভৰাওঁ বুলি ক'লেও পাৰিব খুব ধুনীয়াকৈ বাকী স্পেয়াৰ টায়াৰটো আপোনাৰ আছে তলত এইটো স্পেয়াৰ টায়াৰটো আছে স্পেয়াৰ টায়াৰটো খালি ৰিং হয় এলয় নহয় 4টা এলয় হয় বাকী গাড়ী এইটো কণ্ডিশ্যন তো আপোনালোকে যদি লওঁ বুলি কয় এই গাড়ীখন ল'ব পাৰিব আণ্ডাৰ মানে 260 ইনক্লুডিং ট্ৰান্সফাৰ আৰু ইঞ্চুৰেঞ্চ পলিউশ্যন চব আপডেট কৰি থোৱা আছে লওঁ বুলি ক'লে ফটাফট স্ক্ৰীণত লাগি থকা নাম্বাৰটো যোগাযোগ কৰক আৰু ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ ইমানকণতে এণ্ডিং কৰি দিম আৰু লোহা বাগো এখন আছে JNST লৈ এখন লওঁ বুলি ক'লে আপোনালোকে পাৰিব বাকী এখন লওঁ বুলি ক'লে 260 ইনক্লুডিং ট্ৰান্সফাৰ স্ক্ৰীণত লাগি থকা নাম্বাৰটো ফটাফট যোগাযোগ কৰক আৰু বাকীনো কি ক'ম আজি আপডেট ইমানখিনি আপোনালোকৰ কাৰণে আগবঢ়ালোঁ আৰু বেলেগ বেলেগ ভিডিঅ'ত লগ পাই থাকিম কি আপডেট আহে চাম কি গাড়ী আহে কি গাড়ীত দিওঁ তেনেকুৱা ধৰণে আমি দিবলৈ ট্ৰাই কৰি আছোঁ আপোনালোকক বাকী ইমান বুলি চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ নেক্সট ভিডিঅ'ত আকৌ লগ পাইছোঁ বাই বাই চি ইউ লাভ ইউ অল যদি গাড়ীখনৰ প্ৰতি ইণ্টাৰেষ্ট আছে ফটাফট স্ক্ৰীণত লাগি থকা নাম্বাৰটো যোগাযোগ কৰক বাই বাই চি ইউ লাভ ইউ অল জীৱন জিন্দাবাদ